Oh, against team काय হিতাটো হিতা নামটা কি এয়া স্কোৰ বোৰ্ড এয়া কমিটিৰ মিষ্টাৰ দুলু বহি আছে ক্ৰিকেট টিম ভাৰ্চেছ কি হ'ল কমিটি মাতবুল নাই দেখোন ট্ৰিপল চি বা ভাইটি কি ক্ৰিকেট খেলা নাখেলা এটা আৰু কেনেকা শব্দ বন্ধুসকল আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি তাৰমানে আমাৰ এখন ক্ৰিকেট টুৰ্ণামেণ্ট আছিল তাতে আমাৰ খেলখন আজি আছে ভিডিঅ'ত জিটি চলি যায় এইখিনিও চলি যাব আৰু বহুত দিনৰ মূৰত মাৰুতি খেলৰ টুৰ্ণামেণ্ট ইফালে মাৰুতিৰ হেৰি বেটছমেন আৰু সিফালে মাৰুতিৰ বেটছমেন দেখাই নাপায় কিন্তু জচতে আহিছে জচত নহয়তো ক্ৰিকেট খেল কি লৈছে টছত যদি কি লৈছে আপুনি বেটিং লৈছে ঠিক আছে উইকেট কেনেকা দেখছে এনে ইতিমধ্যে আমি টছত জয়ী হলো আৰু টছত জয়ী হৈ প্ৰথমতে বেটিং কৰাৰ সিদ্ধান্ত লৈছো এইখন আমাৰ লিষ্টখন মৃদুল নাথ কেপ্টেইন কবিৰ ৰেজ্জা কবিৰ কলিতা দীপাংকৰ ৰাভা উইকেট কিপাৰ দীপজ্যোতি মেধি আশিস বিশ্বাস আফতাব আহমেদ সাদ্দাম হুছেইন ঋত্বিক হুছেইন আতিউৰ ৰহমান আৰু এটা কি শেষৰটো ভাইটি কি ভাইটিৰ নাম কি আছে জিসময় নাথ এনে আপোনাৰ ফৰ্মবিলাক ভালে আছে না তুষাৰ প্ৰমোদ ঋত্বিকৰ হেৰি কি মোৰ ৰোল কি তোৰ খেলখন যে খেলবা আহিছা বলাৰ না বেটছমেন আপনার রোল কি বেটসম্যান না বেটিং বেটসম্যান এনা বেটসম্যানটা আপনার রোল কি অলরাউন্ডার আর আপনার টেলেন্ডার ক্যাপ্টেন কাই ক্যাপ্টেন ওপেনার যাওয়ার কারণে চিন্তা চর্চা কৰি আছে সাদ্দাম আৰু কাইবা এটা যায় কিন্তু তাহাতে সিদ্ধান্ত কিন্তু মই নাজাং বুলি কৈ আছো কিন্তু ইহঁতে জোৰ কৰি আছে এয়া অপোজিট টিমটো ফিল্ডিংৰ কাৰণে নামিছে এই আমাৰ ওপেনাৰ কৈছে এম কে ভালে কি নাম আছিল তাৰ কবিৰ এনকে মৃদুল কুমাৰ আৰু কবিৰ এয়া বলাৰে বল কৰিবৰ কাৰণে সাজু হৈছে এয়া প্ৰথমটো বল দৰ্শক মোটামুটি 40,000ৰ আশপাশ প্ৰথমটো বল বল নো ৰান 0 ৰান বঢ়িয়া চট 4 ৰান ধুনীয়া বঢ়িয়া 4 ৰান সুন্দৰ শট বল ওপৰত উঠছে মিস টপ লাগছে টপ লাকি ব্যাটসম্যান ওয়ান লাইফ মারা হলে আছিল জানা আছিল মিডল রেডি বোলার রেডি ও হোয়াইট বল এম্পায়ার কা ইশারা স্মিথ দেখলা ও স্কোরত কেমন হল রান 1 ওভার 0 উইকেট 12 দুজন ব্যাটসম্যানে এটা কৈ লাইফ পালে কি কৰি আছে ইহঁতে নাজানো আৰু কি আছে না মনে ওপৰত লাগছে তো পাৰপত তুমি মাৰ এই কি হল আউট নেক্সট ব্যাটসম্যান 19 ৰান দুটা কি কয় 2 ওভাৰ কি হাঁহি আছে কমিটি চেয়াৰম্যান হৈ হাঁহি আছে নাপায় বঢ়িয়া শট বঢ়িয়া 24 ৰান এয়া লাও নহয় কবিৰ ষ্ট্ৰাইক লাও নন ষ্ট্ৰাইক 1 উইকেটৰ পতন বঢ়িয়া লাভলি শট 4 ৰান মাৰ শট पावर प्ले का लास्ट ओवर है
5 ওভার কমপ্লিট 39 কি রকম কেনে দেখিছে খেলখন মজা এনে রানটো কিমান মান হয় হেন 100 প্লাস টমাস পারে একবার পাকিস্তানের লগত কইছে গম পায় না লক্ষ্মীপতি বালাজি আছিল দিতে বালাজি খেলখন বেছি ভালো নহয় বেয়াও নহয় মিডিয়াম 40 রান 5টা ওভার এটা উইকেট এবি কৈছে আশিস বিশ্বাস মিস্টার 360 55 এবি লাও আহিল ওয়েল প্লে বঢ়িয়া লাও আই এবিৰ প্ৰথমটো বল বঢ়িয়া আৰু এক উইকেটৰ পতন কবিৰ আহিল একে ইয়াৰ গেল কবিৰ ৰাজ্যা বঢ়িয়া কবিৰ বঢ়িয়া আউট আৰু এটা উইকেট গ'ল এবাৰ বেটসম্যান আতিউৰ নন ষ্ট্ৰাইক এবি আশিস বিশ্বাস এটা বৃহৎ ছয় মাৰি চালা যা পুৰা ফেল অলপ খেল 2 ওভাৰ মান রান কিমান হল 69 এই আফতাবৰ প্ৰথম বল বঢ়িয়া 4 ৰান প্ৰথমটো বলতে খাতা খুলিল 4 ৰে মানে গেপ লৈ চাব লাগিব আতিউৰৰ প্ৰথমটো বল ওভাৰ আৰু এটা উইকেটৰ পতন আফতাব আউট এবাৰ নেক্সট বেটসম্যান ঋত্বিক শট বঢ়িয়া ঋত্বিকে প্ৰথমটো বলত ৰানটো কৰিবলৈ সক্ষম হল গেল নট আউট 79 11 ওভার কমপ্লিট সিক্স বঢ়িয়া মারবো বঢ়িয়া এইবাৰ দীপজ্যোতি বঢ়িয়া ধুনীয়া 91 লাস্ট বল বোধ হয় না বঢ়িয়া এইবাৰ দীপজ্যোতি আপোনাৰ ভিডিঅ'টো ক'ত দেখাব মই এইটো আপুনি ষ্টাৰ স্পৰ্টছত দেখা পাব ৰাতি 10টা বজাত হাইলাইট ধুনীয়া বেটিং কৰিলো হা কিমান টাৰ্গেট হ'ল ফাইনেলি আমি খেলখন জিকিলোঁ কিন্তু কথা হ'ল মই ফিল্ডিং কৰি থকাৰ কাৰণে ভিডিঅ' ভাৰ্চন কোনো নাই সেইটোকে
আপোনাৰ ছেকেণ্ড ইনিংছটো আমি দেখুৱাব নোৱাৰিলোঁ, কিন্তু খেলখন জিকিলোঁ, বৰ ৰোমাঞ্চকৰ হৈছিল। মই ফিল্ডিং কৰাৰ কাৰণে আপোনালোকক ভিডিঅ' দেখাব নোৱাৰিলোঁ। খেলখনত আমি অৱশেষত লাষ্ট অভাৰত অন্তিমটো বলতহে আমি জয়লাভ কৰিবলৈ সক্ষম হ'লোঁ, কিন্তু বেটলাক ভিডিঅ' দেখাব নোৱাৰিলোঁ। খেলখন খেলি কেনে লাগিল? খেলখন খেলি ভালে লাগিল। তাৰমানে আমাক 4 অভাৰত সিহঁতক 13 ৰানৰ প্ৰয়োজন হৈছিল। আচ্ছা, কিন্তু সিহঁতে মানে সেইখিনিও কৰিব নোৱাৰিলে, তাৰ ফলত আমি খেলখন জিকি গ'লো। বহুত ভাল লাগিল। ঠিক আছে, কমিটি বাই দে মোৰ ফালৰ পৰা আকৌ নলা কি ৰকম বঢ়িয়াকে চুই পানী চালি নামি হেলমেটটো ল না, দে এৰিলোঁ এতিয়া গয়িং টু হোম।